আজি ঘৰৰ খানা মই বনাইছোঁ। কি বনাইছোঁ গোটেইখিনি দেখুৱাব নোৱাৰিম, অলপ অলপকৈ আপোনালোকক দেখুৱাম। মই কৈ দিছোঁ কি বনাইছোঁ। মানে কোলা চাউলৰ ভাত, আপোনালোকে চিনি পায়, চবেই চিনি নাপাব পাৰে, কিন্তু প্ৰায়খিনিয়ে চিনি পায়েই। কোলা চাউল মানে আমাৰ ফালে আহু চাউল বুলি কয় সেইটো। কোলা চাউলৰ ভাত, তাৰপিছত কচুৰ ঔটেঙা আৰু ৰৌ মাছ, তাৰপিছত আৰু আছে মগুৰ দাইলো এক্সট্ৰাকৈ বনাইছোঁ, অকল মগুৰ দাইলেই হয়। তাৰপিছত আৰু পাপৰ, সেয়াই আজি খানা। আপোনালোকক অকণমান দেখুৱাম, কিন্তু বনাই থাকোঁতে দেখুৱাব নোৱাৰোঁ। মানে মই মোবাইলটো এখনতে ধৰি এখনতে কৰিব নোৱাৰোঁ যে দেখাব নোৱাৰোঁ। গতিকে আজি খানাটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। কোলা চাউলৰ ভাত, তাৰপিছত বনৰীয়া কচু, তাৰপিছত আৰু ঔটেঙা, ৰৌ মাছ, তাৰপিছত মচুৰ দাইল আৰু পাপৰ, সেয়াই আপোনালোকক দেখুৱাম অকণমান। গোটেইটো দেখুৱাব নোৱাৰোঁ, কিয় আজি আমাৰ ঘৰত মানে সেই ফুলৰ মাত শুনিছেনে? সেয়া গায়ন বায়নৰ পাৰ্টি এটাক মানে অলপ শিকাই আছে সুৰাই। ঘৰত অকণমান হুলস্থুলি হৈ আছে, সেইকাৰণে মানে আপোনালোকে চাই থাকিব মোৰ চেনেলটো, পপী দাস মাজুলী জুৰি বুলি আছে। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ। মাছখিনি যে আধা ভজা কৰিছোঁ দেই, মানে কচুত দিবৰ কাৰণে মানে ভালকৈ ভাজি দিলে ভাল নালাগিব, অকণমান জেকাকৈ ভাজি থৈছোঁ। আপোনালোকক যে কৈছিলোঁ যে কোলা চাউলৰ ভাত, ওপৰত যে ভাতৰ লগাটো যে এইটো দিনৰ ঠাণ্ডা ভাত আছিলে, এতিয়া এনেই ওপৰতে দি থৈছে গৰম হৈ থাকিব বুলি। এয়া হয় কোলা চাউলৰ ভাত, এয়া মানে দিনৰ ভাত আছিলে, ওপৰতে দি থৈছে। মগুৰ দাইল বনাইছোঁ। মগুৰ দাইল কমকৈ বনাইছোঁ, দুজনৰ কাৰণে বনাইছোঁ, চবেই নাখায়। মই যে কৈছিলোঁ কচুৰ চব্জি, এয়া চাওক, এয়া মাছ, ঔটেঙা দি খাবা আৰু কচু। চব্জিখিনি ভালকৈ ধৰিব পৰা নাই, কচু তৰকাৰী চব্জিখিনি গৰম হৈ আছে, ধোঁৱাটো ওলাই আছে যে, সেইকাৰণে ধৰিব পৰা নাই।